লকডাউন দিব আজি বহুত দিনে হ'ল। এতিয়া মই বৰ্তমান ঘৰত আছোঁ, কিন্তু আজি মই এবাৰ বাহিৰলৈ যাম, কাৰণ গুৱাহাটীত আনলক প্ৰক্ৰিয়া আৰম্ভ হৈছে। মানে বস্তুবিলাক আনলক কৰি দিছে আৰু কিছুমান বস্তু চলি আছে। ত' বৰ্তমান মই যিখিনিত জেগাত থাকোঁ, জু ৰোডৰ এইখিনিতে আৰু পৰিস্থিতি কেনেকুৱা হৈছে মই আজি এনেই একবাৰ দেখাম আৰু চবকে। তো আহক আমি চাওঁ কিনো হৈছে। চাওক, ৰাস্তাত মানুহে নাই, ইয়াতে বহুত কম মানুহ এনে, কিন্তু এইফালে অহা যোৱা কৰি থাকে। কাৰণ মই য'ত থাকোঁ তাৰে পিছফালে আপোনাৰ হোটেল আছে, তাতে বহুত মানুহ অহা যোৱা কৰে, কিন্তু এতিয়া বৰ্তমান নাই মানুহ এনেকুৱা। তো মই দেখাব চেষ্টা কৰিম আৰু। বৰ্তমান মই খোজকাঢ়ি যাই আছোঁ, ৰাস্তাৰ ফালে যাই আছোঁ। এতিয়া আপোনালোকক দেখুৱাম আৰু কেনেকুৱা হৈ আছে গুৱাহাটীৰ পৰিস্থিতি। চাওক, মানুহে নাই, মানে বিনা কাৰণত কোনো ওলাই নাহে ঘৰৰ পৰা। মানুহবিলাক সজাগ হৈছে, তো যথেষ্টখিনি ভাল কথা। এনেকৈ সজাগ হ'লে নিশ্চয় কৰোণা ভাইৰাছৰ পৰা আমি মুক্ত হ'ম বহুত সোনকালে। তো আমি মোটামুটি আহি পালোঁৱে, ৰাস্তাৰ কাষ পালোঁ আৰু এইটো গুৱাহাটী চেণ্ট্ৰেল আপোনাৰ যিটো জু ৰোডত আছে, আমি আহি পালোঁ। ৰাস্তাত অলপ পিছত পাম আৰু ৰাস্তাত আপোনালোকক মই দেখাব চেষ্টা কৰিম। চাওক, দোকানটো বন্ধ আছে। দোকানবিলাকৰো এটা নিয়ম কৰিছে কি, এটা ছাইড বন্ধ থাকে, এটা ছাইড খোলা থাকে। মানে ৰাস্তাৰ ইটো পাৰে যদি আজি বন্ধ আছে, সিটো পাৰে আজি খোলা হ'ব, বা যদি এইটো পাৰে খোলা আছে, সিটো পাৰে বন্ধ হ'ব। তো তেনেকুৱাকৈ দোকানবিলাকৰো নিয়ম কৰি দিছে। তো এইখিনি সামাজিক দূৰত্ব ৰাখিবৰ কাৰণে নিয়ম কৰি দিয়া হৈছে আচলতে। তো আমি মোটামুটি আহি পালোঁৱে, ৰাস্তাৰ কাষ পালোঁ আৰু এইটো গুৱাহাটী চেণ্ট্ৰেল আপোনাৰ যিটো জু ৰোডত আছে, আমি আহি পালোঁ। ৰাস্তাত অলপ পিছত পাম আৰু ৰাস্তাত আপোনালোকক মই দেখাব চেষ্টা কৰিম। চাওক, দোকানটো বন্ধ আছে। দোকানবিলাকৰো এটা নিয়ম কৰিছে কি, এটা ছাইড বন্ধ থাকে, এটা ছাইড খোলা থাকে। মানে ৰাস্তাৰ ইটো পাৰে যদি আজি বন্ধ আছে, সিটো পাৰে আজি খোলা হ'ব, বা যদি এইটো পাৰে খোলা আছে, সিটো পাৰে বন্ধ হ'ব। তো তেনেকুৱাকৈ দোকানবিলাকৰো নিয়ম কৰি দিছে। তো এইখিনি সামাজিক দূৰত্ব ৰাখিবৰ কাৰণে নিয়ম কৰি দিয়া হৈছে আচলতে। দোকানবিলাক বন্ধ আছে চাগে, আৰু দেখুৱাবলৈ চেষ্টা কৰিম। চাওক, ৰাস্তাত খোজকঢ়া মানুহৰ সংখ্যা কম। বাছবিলাক বন্ধ কৰি থৈ দিছে, চিটি বাছ চলা নাই, আপোনাৰ ৰিক্সা চলিছে, অ'লা উবেৰ এইবিলাক চলাব দিছে। তাৰপিছত আৰু এনেকৈ আৰু চাব পাৰে, মানুহ নায়েই আপোনাৰ ৰাস্তাত, বহুত কম মানুহ আছে। চব গাড়ীবিলাক ওলাই আহিছে, মানে বিনা কাৰণত মানুহ ওলাই আনে, আৰু চবে মাস্ক পিন্ধিছে, পিন্ধা দেখাই গৈছে। চ' সজাগতা বাঢ়িছে মানুহৰ মাজত, তো এইটো বহুত ভাল কথা। ৰাস্তাত এইখিনিত মানুহে নাই, এনেই আপোনাৰ এইখিনি বহুত এটা ব্যস্ত জেগা হয়। এইটো আপোনাৰ আমাৰ জু ৰোডৰ গুৱাহাটী চেণ্ট্ৰেলৰ যিটো আপোনাৰ এয়া গুৱাহাটী চেণ্ট্ৰেলৰ সন্মুখ হয় এইখিনিত আপোনাৰ এনেই বহুত মানুহ থাকে। যদি আনলক থাকিল হয়, যদি লকডাউন এনেকৈ নাথাকিল হয় আপোনাৰ, তেতিয়াহ'লে বহুত মানুহ দেখা পালে হয়। কিন্তু আপুনি ইয়াতে আজি মানে আপোনালোকে মানুহ দেখা নাপাব, চব সম্পূৰ্ণৰূপে বন্ধ হৈ আছে এইবিলাক। তো লকডাউন দিয়াৰ পিছত এটা বস্তু ভাল হৈছে, ইয়াতে আপোনাৰ গুৱাহাটীখন যথেষ্ট চাফা হৈছে। আগত সিমান এটা চাফা দেখা নাছিলোঁ মই, কিন্তু এইবাৰ ৰাস্তাত ওলাই দেখিছোঁ গোটেই ৰাস্তাবিলাক ধুনীয়া, একদম চাফা হৈ আছে। আচলতে মানুহ অহা যোৱা কৰা নাই, কোনো লেতেৰা কৰা নাই। এবাৰ চাফা কৰি থৈ গৈছে GMCৰ কৰ্মচাৰীসকলে। চ' ভাল লাগিছে আৰু দেখি পৰিস্থিতিটো। আহি আমি পালোঁ শ্ৰদ্ধাঞ্জলি পাৰ্কৰ সন্মুখৰ এইখন গেট। তো শ্ৰদ্ধাঞ্জলিও সম্পূৰ্ণ বন্ধ হৈ আছে আপোনাৰ। এয়া শ্ৰদ্ধাঞ্জলি কানন দেখিছে আপোনালোকে। এইখিনিও এটা বহুত ব্যস্ততাপূৰ্ণ জেগা আছিলে, তো লকডাউনৰ কাৰণে ইয়াতেও মানুহ নহা হৈছে, বন্ধ কৰি থৈছে সম্পূৰ্ণ। তো এতিয়া মই আছোঁ চিৰিয়াখানা গেটৰ বাহিৰৰ সন্মুখত। আপোনাৰ এয়া চাব পাৰে অসম ৰাজ্যিক চিৰিয়াখানা উদ্যান। ইয়াতে আপোনাৰ ইয়াতেও মানুহ নাই আপোনাৰ,
তো মানুহবিলাকে অদৰকাৰী কামত কোনো ওলাই অহা নাই, যিবিলাক মানুহ ওলাই আহিছে চব দৰকাৰী কামতে ওলাইছে। প্ৰথমবাৰ এনেকৈ কেমেৰা ধৰি ভিডিঅ' বনাইছোঁ, কেনেকুৱা বা হৈছে আপোনালোকে ক'ব আৰু কমেণ্ট কৰি। মই মোটামুটি ঘৰ আহি পালোঁৱেই আৰু এতিয়া ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু বাই বাই।